Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলে ভালে আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত মই কেইদিনমান আগতে এটা ভিডিও আপলোড কৰিছিল ভিডিওটো হৈছে এইটো আৰু তাত মই জনাইছিল যে আমাৰ কিছুমান প্লে ষ্টৰত থকা এপে কিছুমান আমি ইনষ্টল নকৰিলেও হয় আৰু কেনেকুৱা ধৰণৰ এপ আমি ইনষ্টল কৰিব নালাগে বা সেই এপবোৰে কেনেকৈ কাম কৰে তো বন্ধু বান্ধৱীসকল এই ভিডিওটো আছিল মোৰ পাৰ্ট 1 ভিডিও আৰু এই ভিডিওটো জনাইছিল যে মই অতি শীঘ্ৰে পাৰ্ট 2 ভিডিওটো লৈ আহিম তো এই ভিডিওটো হৈছে পাৰ্ট 2 ভিডিওটো তো বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিওটো শেষ কৰি চাব কাৰণ এই ভিডিওটো আপোনালোকৰ বাবে বহুত দৰকাৰী কাৰণ আমি আপোনালোকক কিছুমান মই কথা কম যিবোৰ কথা জনা আপোনালোকে বহুত উচিত তো বন্ধু বান্ধৱীসকল বলক ভিডিওটো আৰম্ভ কৰো তো বন্ধু বান্ধৱীসকল প্লে ষ্টৰত উপলব্ধ হোৱা এই এপবোৰে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি কৰে অৰ্থাৎ তেওঁলোকে কাম কৰা বিভিন্ন ধৰণৰ কাম কৰে বুলি কয় সেই কামবোৰ হৈছে এনেকুৱা ধৰণৰ যে মই এই কথাখিনি কৈ যাম আৰু আপোনালোকে হয় এই বস্তুখিনিতে আপোনালোকে বুজি পাব এই এপবোৰ কেনেকৈ কাম কৰে বা এই এপবোৰ ফেক না ৰিয়েল তো বন্ধু বান্ধৱীসকল এক নম্বৰ যিটো তেওঁলোকে কাম কৰা বুলি কয় সেইটো হৈছে বেটাৰী সেভাৰ অৰ্থাৎ তেওঁলোকে বেটাৰী সেভ কৰে আৰু তেওঁলোকে কেনেকৈ বেটাৰী সেভ কৰে তেওঁলোকে কি কৰে বেকগ্ৰাউণ্ডত যিবিলাক এপ আছে সেইবোৰ একেলগে তেওঁলোকে প্ৰসেসটো বন্ধ কৰি দিয়ে আৰু যাৰ ফলত আপোনালোকৰ বলে বেটাৰীটো সেভ হয় কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে যে আপোনালোকৰ এই তেওঁলোকে যিবিলাক প্ৰসেস এন বন্ধ কৰি দিয়ে সেইবোৰ মাত্ৰ আপোনালোকৰ বাবে 30 সেকেন্ড বা 40 সেকেন্ডৰ কাৰণে আপোনালোকৰ এই প্ৰসেসবোৰ বন্ধ হয় আৰু যাৰ পাছত এই এপবোৰ নিজে নিজে এওঁলোকে দেখাই থাকে বা ওপেন হয় বা তেওঁলোকে পুনৰ কাম কৰিব ধৰে অৰ্থাৎ এক নম্বৰটো তেওঁলোকৰ মিছা হ'ল দুই নম্বৰ তেওঁলোকে কি কয় যে যেতিয়া আপোনালোকৰ মোবাইলটো গৰম হয় আপোনালোকৰ স্ক্ৰীনৰ এটা অপটিমাইজেশ্যন বুলি অপচন আহে আৰু যাৰ ফলত সেইটো যদি আপোনালোকে ক্লিক কৰে আপোনালোকৰ স্ক্ৰীনত এখন ফেন ঘূৰি থাকে আৰু সেই ফেনখন ঘূৰাৰ ফলত আপোনালোকে হয়তো নিশ্চয় ভাবে যে আপোনালোকৰ মোবাইলৰ ভিতৰত এখন ফেন আছে যিখন ফেন হয়তো বহুত ডাঙৰকৈ ঘূৰিছে আৰু বতাহ লাগিছে আপোনালোকৰ মোবাইলটো ঠাণ্ডা হৈছে কিন্তু এনেকুৱা নহয় দুই নম্বৰটো হৈছে ফেক অৰ্থাৎ আপোনালোকৰ মোবাইলৰ ভিতৰত কোনো ধৰণৰ এনেকুৱা ফেন নাই যিখন ফেনে আপোনালোকৰ মোবাইলটো ঠাণ্ডা কৰি দিব এটো ক্লিক কৰি দিয়াৰ লগে লগে তাৰপিছত 3 নম্বৰটো হৈছে এওঁলোকে কি কয় যে এই এপটো ইনষ্টল কৰাৰ ফলত আপোনালোকৰ কি হ'ব মোবাইলটো ফাষ্ট চাৰ্জ হ'ব অৰ্থাৎ আপোনালোকে যেতিয়া চাৰ্জিঙত লগাই দিব তেতিয়া আপোনালোকৰ এখন ৱালপেপাৰ আহে যিখন ৱালপেপাৰত লেখা থাকে যে ফাষ্ট চাৰ্জিং হৈ আছে কিন্তু আপোনালোকৰ মোবাইলটো যদি কোনো ফাষ্ট চাৰ্জিং আপোনালোকৰ অপচন দিয়া নাই বা সুবিধা দিয়া নাই বা আপোনালোকৰ চাৰ্জাৰ দিলেও আপোনালোকৰ ফাষ্ট চাৰ্জাৰ নহয় তেনেহলেও আপোনালোকৰ মোবাইলত যিকোনো ধৰণৰ এপ আপোনালোকে ইনষ্টল কৰক আপোনালোকৰ মোবাইলত কোনো ধৰণৰ ফাষ্ট চাৰ্জিং নহব সো 3 নম্বৰটো ফেক তো বন্ধু বান্ধৱীসকল আপোনালোকে চাগে বুজি পালে যে এনেকুৱা ধৰণৰ বেটাৰী সেভাৰ এপ ইনষ্টল কৰি আপোনালোকৰ কোনো লাভ নাই আপোনালোকে এনেকুৱা ধৰণৰ এপৰ পৰা দূৰত থকাই ভাল আপোনালোকক মই ইয়াৰ আগৰ যিটো পাৰ্ট 1 ভিডিও আছিল সেই পাৰ্ট 1 ভিডিওটো মই আপোনালোকক জনাইছিলো যে আপোনালোকে কেনেকৈ যিবিলাক বেকগ্ৰাউণ্ডত থকা প্ৰসেস আছে সেইবোৰ বন্ধ কৰিব পাৰে তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিওটো ইয়াতে শেষ কৰিব ওলাইছো যদি এই ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব লগতে আপোনালোকে মোৰ চেনেলক সাবস্ক্ৰাইব কৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল জয় আই অসম টাটা বাই বাই